हेलो स्टूडेंट्स आजिर भिडिओ तुम्हालोकर बारे अति दरकारी कियनो तुम्हालोके मोक प्राय कमेंट करि आछिला जे तुम्हालोকক EVSर प्रिभियस इयारर क्वेश्चन पेपार ऊपर भिडिओ लागे अर्थात EVSर एग्जामत पुरानी क्वेश्चन पेपार ऊपर जी क्वेश्चन आहि गइसे সেই সম্পর্কে भिडिओ लागे गतिके तुम्हालोके कमेंट करा मते আজি মই तुम्हालोकर बारे EVSर प्रिभियस इयारर क्वेश्चन पेपार ऊपर भिडिओ লৈ আহিছো गतिके तुम्हालोके अलप चिंता करिबलगिया विषय নাই तुम्हालोके धुनियाকৈ এই ভিডিওটোৰ মাধ্যমেৰে EVSৰ क्वेश्चन पेपार तुम्हालोके চাই লিখি লব পাৰিবা নহলে সেভ কৰি থৈ দিবা তোমালোকৰ সুবিধা মতে ঠিক আছে সো এতিয়া দৰকাৰী কথা কেইটামান আছে ভেৰি ইম্পৰ্টেন্ট পইণ্টছ ধ্যান দিবা যে তোমালোকৰ EVSৰ क्वेश्चन पेपार 1 আৰু 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যনৰ লগতে মই 5 মাৰ্কছ বা 3 মাৰ্কছৰ মই লং কুৱেশ্যনৰ ওপৰত দিছো ঠিক আছে বা তোমালোকৰ 10 মাৰ্কছৰ ওপৰত কুৱেশ্যন আহিব পাৰে EVSৰ গতিকে তোমালোকে ধুনিয়াকৈ क्वेश्चन पेपारটো চাই তোমালোকে क्वेश्चन पैटर्न टू अर्थात किमान नम्बर प्रश्न आए गोटेखिनि चाइ लो पारिबा मैं देखुवाई दिसु 1 मार्क्सर क्वेश्चन पर स्टार्ट हबो चुआ जे जैव वैचित्र्य संज्ञा दिया कोन तारिखे विश्व परिवेश दिवस उद्यापन करा হয় 5 जून गतिके एबोर सहज प्रश्न 1 मार्क्सर हबो आरो 2 मार्क्सर प्रश्न सहज हबो तुमालोके चिंता करिबलगा बिखि एको नाइ तुमालोके चुआ शॉर्ट क्वेश्चन बो देखुवाई दिसु तारपिছত 2 मार्क्सर क्वेश्चन बोर पाबा तुमालोके जे हाइड्रो शृंखल की एसिड बरखुन बा अम्ल बृष्टि की सेउज गृह गैसर प्रभाव की बा तुमालोक सेउज गृह गैसर प्रभाव बा दुटा सेउज गृह गैसर नाम এই ধৰণে প্ৰশ্নটো আহে ঠিক আছে কাৰ্বন ডাই অক্সাইড ক্লোरोफ्लोरोकार्बन ठीक है এইবোৰ হয় শব্দ প্ৰদূষণৰ উৎসসমূহ কি এইবোৰ তোমালোকৰ 2 মাৰ্কছৰ क्वेश्चन হ'ব গতিকে তোমালোকৰ সিলেবাছৰ লগত জড়িত গুটেখিনি প্ৰশ্ন আছে সো এতিয়া মই তোমালোকক ভিডিওটো আৰম্ভণিৰ পৰা দেখুৱাই দিও আৰু কেইটামান দৰকাৰী কথা আছে বহুত ইম্পৰ্টেন্ট পইণ্ট ধ্যান দিবা যে তোমালোকৰ মই ইতিমধ্যে কৈছো 1 আৰু 2 মাৰ্কছৰ শৰ্ট क्वेश्चन বা 10 মাৰ্কছৰ বা 5 এণ্ড 3 মাৰ্কছৰ লং क्वेश्चन হোৱাৰ সম্ভাৱনা থাকে গতিকে তোমালোকে क्वेश्चनটো চাই কেনে क्वेश्चन পেটাৰ্নটো চাই কেনে নম্বৰটো বুজি লবা আৰু তোমালোকে কমেন্ট কৰা মতে মই क्वेश्चन পেপাৰটো লৈ আহিছো গতিকে ধ্যান দিবা তোমালোকে ধুনিয়াকৈ চাই লিখি লবা ঠিক আছে বা তোমালোকে সেভ কৰি থৈ দিবা তোমালোকৰ যেতিয়া সুবিধা হয় তোমালোকৰ সুবিধা মতে তোমালোকে क्वेश्चन पेपारটো চাই লব পাৰিবা ওকে সো আৰু ইতিমধ্যে মই তোমালোকক ইয়াৰে মানে EVSৰ তোমালোকৰ যিমান সিলেবাস আছে গুটেখিনি অধ্যায়ৰ ওপৰত মই ভিডিও বনাই আপলোড কৰিছো তোমালোকৰ সুবিধাৰ কাৰণে মই ডেসক্ৰিপচনত লিংকবোৰ দি দিম সিৰিয়ালি ধুনিয়াকৈ চাই লিখি লব পাৰিবা প্ৰথম অধ্যায়ৰ পৰা আৰম্ভ কৰি সপ্তম অধ্যায়লৈকে তাৰপিছত এডুকেশ্যন পলিটিকেল সায়েন্স হিষ্ট্ৰি যাৰ পাস কোৰ্স আছে তোমালোকে চাই লবা গুটেখিনি লিংকবোৰ ডেসক্ৰিপচনত দি দিম গুটেখিনি কোৱেশ্চন আনসাৰ পাবা আৰু তোমালোকে ধুনিয়াকৈ লিখি লবা বা তোমালোকৰ সুবিধা মতে সেভ কৰি থৈ দিবা ঠিক আছে আৰু তোমালোকৰ লগৰবোৰক শ্বেয়াৰ কৰি দিবা তোমালোকে শ্বেয়াৰ কৰা মতে মই গোটেই ভিডিও লৈ থাকিম গতিকে তোমালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিবা ঠিক আছে গতিকে এতিয়া আমি মূল ভিডিওটো আৰম্ভ কৰো এতিয়া মই তোমালোকক क्वेश्चन পেপাৰটো ধুনিয়াকৈ দেখুৱাই গৈ আছো সিৰিয়ালি क्वेश्चन পেপাৰটো দেখুৱাই যাম তোমালোকে চাই লোৱা ধুনিয়াকৈ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে क्वेश्चन পেটাৰ্ন কেনেকুৱা 1 মাৰ্কছৰ প্ৰশ্ন কেনেকুৱা আহে 2 মাৰ্কছৰ 5 মাৰ্কছৰ তাৰপিছত 10 মাৰ্কছৰ লং क्वेश्चन কেনেকুৱা ধৰণৰ আহিব পাৰে বা তোমালোকৰ 5 মাৰ্কছৰ क्वेश्चनটোকে তোমালোকে 10 মাৰ্কছৰ হিচাপে আহিব পাৰে গতিকে তোমালোকে ধুনিয়াকৈ চাই লোৱা ঠিক আছে সো এতিয়া ভিডিওটো মই আৰম্ভ কৰো